কেতিয়াবা স্বপ্নশীলতাৰ বুকুটো আঘাত প্ৰতিঘাতে মোক প্ৰশ্ন কৰে, মই কোন? এটা ভাগৰুৱা ল'ৰা, কিছু মাহ আগৰ কথা। মই মোৰ বন্ধুৰ সৈতে সদায় দোকানতে আড্ডা মাৰিব বহোঁ। ঐ অনুৰাগ, আমি ফুৰিব যোৱা কথা আছিল, তই যাবিনে? যাব নোৱাৰিম চাগে। কালি আমাৰ এক্সট্ৰা ক্লাছ আছে। কেলা কালিয়ে যাম বুলি ভাবিছিলোঁ। দে হ'ব দে, নহ'লে বেলেগ দিনে যাম আৰু। দে হ'ব দে। তহঁতক মই আজি এটা ডাইলগ শুনাওঁ। ডাইলগটো কি আছিল? মনত পৰিছে। যেনেকৈ ঘড়ী নহ'লে বেটাৰী নচলে। হেই মূৰ্খ। বেটাৰী নহ'লে ঘড়ী নচলে। চৰি পাহৰিছিলোঁ। ফাল্টু চলা। মই যাওঁ দে। নুশুনিলে বে, ই গ'লেই। ঐ ৰচোন ৰ। তই সদায় ইমান সোনকালে ক'ত যাৱ? তই নাজানা নেকি আমাৰ ক্লাছৰ নিশা যে তাইক চাবলৈ যায়। কথাটো এইটোহে নেকি? নহয় হ'লেও কিবা এটা তাইক মোক ভাল লাগে। দে বুজিছোঁ দে, তোৰে দিন আৰু। তাইৰ নাম নিশা। তাই সদায় আমাৰ বাটেৰে টিউচনলৈ যায়। ময়ো বুদ্ধি কৰি গাড়ীখন ওচৰতে পাৰ্কিং কৰি তাইৰ মুখৰ ফালে চাওঁ। কি যে মৰম লগা। ই কি কৰি আছে চাৱাচোন। ভাই কি কৰিছা? পিছে তোৰ লাভ ষ্টৰী কিমান দূৰ আগবাঢ়িল? কাৰোবাক জানো জোৰ কৰে ভাল পাব পাৰি, পিছত দেখা যাব যি হয়, না কি? হ'ব দে, তোৰ লাভটো অলপ বেছি হৈ আছে। হ'ব দে, কালি ই আৰু মই যাই কৈ আহিম ছোৱালীটোক। হ'ব দে নহ'লে কবিতাই। আজি আকৌ বুজিয়ে নাপালো মেথছৰ। ছাৰক কম দে, কালি বুজাই দিব। হ'ব দে। লগৰ লগত কথা পাতি থাকোঁতে তাই আহি পৰিল। ময়ো তাইক মাত দিওঁ নিদিওঁকৈ তাইৰ ওচৰলৈ গ'লোঁ। ৰখি থকা ল'ৰাজন এইজনেই নেকি? চাচোন। চাইছে বে তাই। যা আজিয়ে কৈ দে মনৰ কথাটো, নহ'লে চান্স নাপাবি আৰু পিছত। যাওঁ নেকি বে? যা বে। যাও। শুনাচোন। কি হ'ল? কথা এটা আছিল। কি খবৰ তোমাৰ? কৈ দে। হেল্ল', ভালেই। ইহঁত দুজনে যে মোৰ কথাটো কি যে কৈছে, চৰি হা, বেয়া নাপাবি। মানে সিহঁতে কোৱা কথাখিনি মিছা নেকি? সেইটো নহয়। দে মই যাওঁ, বাই হা। পিছে তোৰ নাম্বাৰটো? 56 থেংক ইউ। কলিনে কথাটো তাইক? ৰ না, উশাহটোতো ল'বলৈ দে। কিয়ে তোৰ ফূৰ্তিটো অলপ বেছি হ'ল? বাছ চলি, তোৰটোতো হ'লেই, এতিয়া তাইৰ লগতটোকো মোকো পতি দিবি। পাগল। ব'ল। নাজানো কিয় তাইৰ প্ৰেমত মই বেয়াকৈ পৰি গ'লো। মাৰ চাইডেদি মাৰ। ভাই, তাইক এবাৰ ফোন মাৰি চাওঁ নেকি? আজিকালি প্ৰেম কৰি একো লাভ নাই, চুপ থকা। সি এতিয়ালৈকে কল কৰা নাই।
দুচকুতে মাথো মই আঁকিছো তোমাৰ এই ছবি তোমাৰে ভাৱনা নিবি ৰাখিছো হৃদয়ত সাঁচি তুমিতো নাজানা তোমাৰ হাঁহিটি বুকুতে সাঁচি তুমিতো নাজানা সপোনতো আহে যে ভাহি কি হ'ল? মই চলাম। পাৰিবি তুই চলাব? অঁ পাৰিমতো। উঠ। মৰহি যোৱা ফুলপাহতো তোমাৰ হাঁহিতে পদুম ফুলে। তুমি হয়তো গম নোপোৱা, তোমাৰ সুখতে ময়ো সুখী। এতিয়া তুমি কৰা টিউশ্যন চেণ্টাৰটো মই টিউশ্যন ল'লোঁ। যিহেতু আজি তোমালোকৰ ইয়াত অহা প্ৰথম টিউশ্যন, গতিকে তোমালোকৰ চিনাকিটো দি দিলে নিশ্চয়। নমস্কাৰ, মোৰ নাম অনুপ কলিতা। নমস্কাৰ, মোৰ নাম শ্ৰী আকাশ দাস। বেছি দেৰি হ'ল নেকি? আজি টিউশ্যন কিয় অহা নাছিলা? নাই ঘৰত কিবা অলপ কাম আছিল। ব'ল আজি তোক এটা জেগাত ফুৰিবলৈ যাওঁ। ক'ত যোৱা? তই উঠচোন খালি। পিছত কি হয় নাজানো, আজি তাইক মই মনৰ কথা কওঁ। কিজানি তাই মানিয়ে লয়। ক'ত লৈ আনিলা? তই আচোন খালি। নাজানো কিয় তোমাৰ খোজত খোজ থৈ খোজকাঢ়িব মন যায়। ময়ো চাগে তোমাক ভাল পাই পেলাইছোঁ। প্ৰেমৰ বিনন্দীয় শব্দবোৰ এতিয়া মোৰ বাবে তেনেই প্ৰিয়। নাজানো কিয় ভালপোৱাবোৰ ছিঙিব মন যায়। অপেক্ষা মাথো তোমালৈ। এনেকৈ আমাৰ টিউশ্যনৰ লাষ্ট দিন আহি পৰিল আৰু তাইক চাগে বা কেতিয়া লগ পাওঁ। আবে টিউশ্যনে শেষ হ'ল আজিৰ পৰা। ছোৱালী মোবাইলে জগাবই লগ হ'ব নাপাওঁ। আৰু আজিৰ পৰাতো লগো নাপাম না তোমাক। কেনেকৈ লগ কৰিবা? মায়ে মোবাইলটো ল'ব। লগ পাওঁ নাপাওঁ সেইটো নাজানো, কিন্তু আমাৰ ভালপোৱা সদায় থাকিব। বাই। মোৰ হোৱা যদি তুমি কাষতে ৰোৱা যদি তুমি জীয়াই উঠিব হেৰুৱা এনেকেই কিছুদিন পাৰ হৈ গ'ল আৰু এদিন ঐ মাতিছিলি? মাতিছিলোঁ। মানে আজিকালি নিশাৰ ওপৰত অলপ সন্দেহ হ'বলৈ ধৰিছে। কিয়? কি কৰিল তাই? মানে সিদিনা কলেজত আচলতে তাই আৰু আন এজনৰ লগত ৰিলেশ্যনশ্বিপত আছিল, কিন্তু তাই মোক সেইটো কথা কেতিয়াও কোৱাই নাছিল। বেছি দেৰি হ'ল নেকি? তো কিবা এটা কাম আছিল, সেইকাৰণে দেৰি হৈ গ'ল। একো নাই দিয়া। আচ্ছা ৰ'বা। ঐ
আইতা চকলেট দিবচোন এইটো লোৱা হয় নেকি? কি বে মন মাৰি আছ তই? নাই দে, এনে আছোঁ। এনে মানে কচোন ক তোৰ কি হৈছে আমাক নকবি আৰু কাক কবি তই নাই অ' সেইদিনা চুমিয়ে নিশাৰ কথা মোক কিবা কিবি ক'লে। বে সেই ল'ৰাজন মাজে মাজে নিশাক লগ কৰিব আহিছিলতো মই দেখিছোঁ এইটো দেখো অনুৰাগৰ গাৰ্লফ্ৰেণ্ড দে বাদে দে দাদা ক'ব পাৰে কিন্তু সেইজন আমি তাৰ দাদা বুলিহে ভাবিছিলোঁ কি? দে মই যাওঁ দে। ঐ ক'ত যা মই নাজানো তাই কিয় এনেকুৱা কৰিল, কিন্তু সেই প্ৰশ্নৰ আজি মই তাৰ ওচৰলৈ উত্তৰটো বিচাৰি আহিছিলোঁ। ইমান লৰালৰিকৈ কিয় মাতিলি? কি হ'ল? সেই ল'ৰাজন কোন হয়? কোন? কাৰ কথা কৈ আছা? হ'ব দে, নজনা ভাও ধৰিব নালাগে। তোক লৈ মই ইমান সপোন দেখিছিলোঁ, আৰু তই মোৰ লগত কিয় এনেকুৱা কৰিলি? কিয়? তই মোক ভাল পোৱাৰ যোগ্যতাই নহ'লি। তই কেতিয়াও এৰি নোযোৱাটো মোক ধেই কেতিয়াও নাযায়। তাই তাত তেতিয়া একো উত্তৰ নাছিল, আৰু মই তেতিয়াই ভাবি লৈছোঁ যে তাই মোক কেতিয়াও ভাল পোৱাই নাছিল। তই মোক কেতিয়াও ভাল পোৱাই নাছিলি।